নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল আছাম গ্ৰেভিটিলৈ। তো বন্ধু বান্ধৱীসকল, ৰিচেণ্টলি ইণ্ডিয়ান পোষ্ট বেংকৰ ফালৰ পৰা কিছুমান পদ মুকলি কৰা হৈছে। এই পদবোৰ কি আৰু এই পদবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি প্ৰয়োজন হ'ব, বয়সৰ সময়সীমা, তো গোটেইখিনি তথ্য ভিডিঅ'টোৰ মাধ্যমে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ নতুন হয় তেনেহ'লে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ জব আপডেটৰ ভিডিঅ' মই যেতিয়াই শ্বেয়াৰ কৰিম তেতিয়াই ন'টিফিকেশ্যন পাই যাব। আৰু বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, কাৰণ আপোনালোকে লাইক কৰিলে আমি ভিডিঅ' বনোৱাৰ বাবে মটিভেট পাওঁ, লগতে বন্ধু আৰু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তো এতিয়া আমি আগবাঢ়িছোঁ পদৰ ডিটেইলছসমূহলৈ। তো বন্ধুসকল, ইণ্ডিয়ান পোষ্ট বেংকৰ ফালৰ পৰা পুনৰ 47টা পদ মুকলি কৰা হৈছে আৰু এই পদবোৰ চেলছ আৰু অপাৰেশ্যনৰ কাৰণে হয়। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে তেনেহ'লে অনলাইন যোগেদি আবেদন কৰিব লাগিব। আৰু এইটো পোষ্ট ইণ্ডিয়ান পোষ্ট বেংক ৰেজিমেণ্টৰ 2024 হয়। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত এই পদবোৰত আবেদন ষ্টাৰ্ট হৈছে 15 মাৰ্চ 2024 তাৰিখে আৰু আবেদনৰ অন্তিমটো দিন 5 এপ্ৰিল 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। হাতত এতিয়াও যথেষ্ট সময় আছে, সোনকালে গৈ আবেদন কৰি ল'ব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এই পদবোৰত জেনেৰেল কেটেগৰীসকলে 21 বছৰৰ পৰা 35 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC হ'লে 38 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু SC আৰু ST হ'লে 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। এজটো কেলকুলেট হ'ব 1 মাৰ্চ 2024 তাৰিখ। পে স্কেলৰ ক্ষেত্ৰত এই পদবোৰত আপোনাৰ পাৰ মান্থ 30,000 টকালৈ আপুনি লাভ কৰিব। বন্ধুসকল, এই পদবোৰ কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। ইয়াতে মিনিমাম কণ্ট্ৰেকচুৱেল 1 বছৰৰ কাৰণে হ'ব আৰু মেক্সিমামটো আপোনাৰ 2 বছৰ নাইবা 3 বছৰকৈ এক্সপেণ্ড কৰা হ'ব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্ষেত্ৰত এই পদবোৰত বিচাৰিছে মিনিমাম গ্ৰেজুৱেট ইন এনি ডিচিপ্লাইন। লগতে পাৰফৰ্মেঞ্চ টু কেণ্ডিডেট উইথ MBA চেলছ মাৰ্কেটিং উইল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। যদি এইখিনি অৰ্হতা আছে দেন আপোনালোকে এপ্লাই কৰি ল'ব। কেটেগৰী ৱাইজ এই পদবোৰত ভাগ কৰি দিয়া হৈছে। আনৰিজাৰ্ভ 21টা হৈ আছে, EWSৰ বাবে 4টা, OBCৰ বাবে 12টা, SCৰ বাবে 7টা আৰু STৰ বাবে 3টা। এপ্লিকেশ্যন ফিজটোৰ কথা ক'বলৈ গ'লে SC ST PWD কেণ্ডিডেটসকলে 150 টকাকৈ পে' কৰিব লাগিব আৰু আদাৰ্ছ কেটেগৰীৰ হ'লে 750 টকাকৈ আপোনাৰ পে'মেণ্টটো কৰিব লাগিব। তো বন্ধুসকল, আপোনাৰ যদি অৰ্হতা মিলিছে এই পদবোৰৰ কাৰণে তেনেহ'লে আবেদন কৰা অবিহনে নাথাকিব। বহুত দিন পিছত এনেকুৱা পদ মুকলি হৈছে। আৰু আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। মই শ্বৰ্টকৈ জনাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব বন্ধুসকল, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আগন্তুক দিনত এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। তেতিয়ালৈ বাই বাই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, জয় আই অসম।